মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট গীত আৰু ছবি নামৰ কবিতাটোৰ এটি সামগ্ৰিক আলোচনা আগবঢ়াব খুজিছোঁ। দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে এই কবিতাটিত ভাল গীত আৰু ছবিৰ চিৰন্তন আবেদনৰ কথা অতি সুন্দৰভাৱে দাঙি ধৰিছে। সুকুমাৰ কলাৰ অন্তৰ্গত গীত আৰু ছবিয়ে সকলোৰে মনত আনন্দৰ সঞ্চাৰ কৰে যদিও সহজবোধ্য গীত আৰু ছবিকহে মানুহে আদৰ কৰে। সৰ্বস্তৰৰ শ্ৰোতা দৰ্শকক আকৰ্ষণ কৰিব পৰা গীত আৰু ছবিৰ আবেদন বিশ্বজনীন। এনে গীত আৰু ছবিকে কবিয়ে ভাল বুলি কৈছে। ভাল গীতৰ অমিয়া সুৰ আৰু ভাল ছবিৰ অনুপম সৌন্দৰ্যই জগতৰ উলাহ বঢ়ায়। মন কৰিবলগীয়া যে বিষয়বস্তুতকৈও উপস্থাপনগত দিশৰ ওপৰতহে গীত আৰু ছবিৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে। কলাকাৰৰ নিপুণতাৰ গুণত সদায় শুনি থকা সামান্য কথা এষাৰেও গীতৰ ৰূপত আমাৰ প্ৰাণত কঁপনি তুলিব পাৰে। সেইদৰে সদায় দেখি থকা সামান্য গছপাতটিও চিত্ৰৰ ৰূপত চিত্ৰকৰৰ তুলিকাৰ যাদুকৰী স্পৰ্শত চিত্ত বিমোহনকাৰী হৈ উঠে। কবিয়ে কৈছে, মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। কলাকাৰৰ সূক্ষ্ম কলাকৌশল প্ৰয়োগ কৰি দৈনন্দিন মাত কথা বা প্ৰকৃতি জগতৰ সাধাৰণ বস্তুকো অসাধাৰণ সৌন্দৰ্যৰ ধাৰক কৰি তুলিব পাৰে। এক অতিৰিক্ত সৌন্দৰ্যৰ সংযোগ কৰি পৰিমাৰ্জিত আৰু আকৰ্ষণীয় কৰি তোলা কাৰ্যকে কবিয়ে মসৃণ কৰি তোলা বুলি কৈছে। সকলোৱে ভাল বুলি আদৰি লোৱা গীত আৰু ছবি অজৰ অমৰ হৈ ৰয়। স্থান কালৰ পৰিধি অতিক্ৰম কৰি শ্ৰেষ্ঠ কলাই সকলোৰে হৃদয় জোৰাব পাৰে। অৱশ্যে মানুহৰ ৰস গ্ৰহণ ক্ষমতাৰ পাৰ্থক্যৰ বাবে ইয়াৰ বিকাশ আৰু প্ৰকাশো ভিন ভিন ৰূপত হয়। শ্ৰেষ্ঠ কলাৰ আবেদন সাৰ্বজনীন। জাতি ধৰ্ম ভাষাৰ গণ্ডি চেৰাই ই সৰ্বমানৱৰ কল্যাণৰ মহৎ আদৰ্শ আৰু শক্তি নিজৰ মাজত ধাৰণ কৰে। ৰোমান্টিক কাব্যধাৰাৰ এক বিশেষত্ব হৈছে দৈনন্দিন জীৱনৰ তুচ্ছ বস্তু বা কথা বতৰাক এক অসাধাৰণ ৰূপ দিয়া। আমাৰ আলোচ্য কবিতাটিত এনে ভাৱধাৰা অসমীয়া সাহিত্যলৈ প্ৰৱাহিত কৰাৰ এক প্ৰয়াসো দেখা পোৱা যায়। সেয়েহে কবিয়ে কৈছে, সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। কলাপ্ৰীতি হৈছে মানুহৰ এক সহজাত প্ৰবৃত্তি। এই গুণেই মানুহক শিল্পী কৰিছে আৰু অন্য প্ৰাণীৰ পৰা পৃথক কৰিছে। যিকোনো কলাই সত্য শিৱ সুন্দৰৰ মহান আদৰ্শ আমাৰ মাজত প্ৰচাৰ কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই কবিজনাৰ অন্যান্য কবিতাসমূহ পঢ়ি কবিজনাৰ অনন্য সৃষ্টিৰাজিৰ সৈতে চিনাকি হ'বলৈ চেষ্টা কৰিবা। আজিলৈ আমাৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।